নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন ফৰলৈ। বন্ধু বান্ধৱীসকল, ৰাজ্যিক কৰ্মচাৰীসকলে তেখেতলোকৰ জুন মাহৰ যি দৰমহা, এই দৰমহাৰ বিলৰ সৈতে বিদ্যুতৰ বিল আদায়ৰ যি প্ৰমাণপত্ৰ বা ৰচিদ তেখেতলোকে গাঁঠি দিব লাগিব বুলি বাতৰি পৰিৱেশন হৈছিল বা সকলোৱে এই কথাটো গম পাইছিল। কিন্তু আজি এটা বাতৰি পৰিৱেশন হৈছে, এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি পৰিৱেশন হৈছে। এই বাতৰিটো আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। কৰ্মচাৰী পৰিষদক মুখ্যমন্ত্ৰীৰ আশ্বাস, জুনৰ দৰমহা বিলৰ সৈতে ৰচিদৰ প্ৰয়োজন নাই। এমাহত বিদ্যুৎ ৰাজহ 508 কোটি। দৈনিক অসমৰ বাতৰি 1 জুলাই তাৰিখৰ বাতৰি এইটো। দৰমহাৰ বিলৰ সৈতে বিদ্যুৎ মাচুল আদায় দিয়াৰ প্ৰমাণপত্ৰ বা ৰচিদ সংলগ্ন কৰাৰ বিষয়টো লৈ চৰকাৰী কৰ্মচাৰী আৰু শক্তি বিভাগৰ মাজত এক প্ৰকাৰ সংঘাতৰ দিশলৈ গতি কৰিছে। এই বিবাদ মীমাংসাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম সচিবালয় সেৱা সন্থাই দাবী জনাইছে। আজি কৰ্মচাৰী পৰিষদৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জুন মাহৰ দৰমহাৰ বিলৰ সৈতে বিদ্যুৎ মাচুল আদায় দিয়াৰ ৰচিদ সংলগ্ন কৰাৰ প্ৰয়োজন নাই আৰু কৰ্মচাৰীসকলে জুন মাহৰ দৰমহা সময়মতে পাব বুলি আশ্বাস দিয়ে। আনহাতে অসম শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে পৰিষদে অনা অভিযোগৰ ওপৰত ব্যৱস্থা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক আশ্বস্ত কৰে। এমাহত বিদ্যুৎ ৰাজহ 508 কোটি। এইফালে সময়মতে বিদ্যুৎ মাচুল আদায় নিদিয়া গ্ৰাহকৰ বিৰুদ্ধে আজিৰ পৰা শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL অভিযান আৰম্ভ কৰিছে। ৰাজ্যৰ সকলো ঠাইতে কৰ্মচাৰীসকলে এই অভিযান আৰম্ভ কৰিছে। বিদ্যুৎ মাচুল বহুত দিন ধৰি আদায় নিদিয়া ব্যক্তি প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে যিসকল গ্ৰাহকে পূৰ্বৰ পৰিশোধ নকৰা মাচুল কিস্তি হিচাপে আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছে, তেওঁলোকক ৰেহাই দিয়া হৈছে। আনহাতে শক্তি বিভাগৰ পৰা জানিব পৰা মতে জুন মাহৰ APDCLৰ 508 কোটি টকা ৰাজহ সংগ্ৰহ হৈছে। যোৱা মে' মাহতকৈ জুন মাহৰ ৰাজহ সংগ্ৰহ 172 কোটি টকা বৃদ্ধি পাইছে। লক্ষণীয় যে জানুৱাৰী মাহৰ 433 কোটি টকা, ফেব্ৰুৱাৰী মাহৰ 395 কোটি টকা, মাৰ্চ মাহৰ 495 কোটি টকা, এপ্ৰিল মাহৰ 398 কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল। শক্তি বিভাগৰ তথ্য মতে জুন মাহৰ চাহিদা আছিল 513.67 কোটি টকা, ৰাজহ সংগ্ৰহ হৈছে 508 কোটি টকা। সেই হিচাপে মাহটোত প্ৰায় 5 কোটি টকাৰ ঘাটি থাকিয়ে গ'ল। আনহাতে APDCLে মে' মাহৰ বিভিন্ন জিলাত অভিযান চলাই বিদ্যুৎ চুৰি ধৰা পেলাই 642খন এজাহাৰ দাখিল কৰাৰ লগতে 1536টা বিদ্যুৎ সংযোগ কৰ্তন কৰিছে। এনে অভিযানসমূহৰ পাছত সংশ্লিষ্ট দোষী পক্ষৰ পৰা প্ৰায় 2 কোটি 50 লাখ টকা সংগ্ৰহ কৰা হৈছে। এনেধৰণৰ বাতৰি পৰিৱেশন হৈছে বিভিন্ন কাকতত। আজি প্ৰকাশিত কাকতসমূহত বাতৰি পৰিৱেশন হৈছে। বিভিন্ন বিভাগলৈ সাধাৰণ প্ৰশাসন বিভাগৰ জৰুৰী বাৰ্তা, জুনৰ দৰমহাত প্ৰযোজ্য নহ'ব বিদ্যুৎ মাচুল আদায়ৰ প্ৰমাণপত্ৰ। প্ৰতিদিন বাতৰি কাকতখনৰ এই বাতৰি পৰিৱেশন হৈছে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এই বাতৰিটো অৱগত কৰিলোঁ।